তেতিয়া সৰু কালত আৰু যাকে ভাল দেখে তাকে ভাল পাওঁ আৰু ক'লেই হ'ল আৰু মানে ভাল পালোৱে আৰু সেই ফটো আমি মানে কৰোঁতে প্ৰেম নহ'ল মানে প্ৰপ'জ আহে মানে আৰু আহিলে মানে একচেপ্ট কৰিয়ে দিয়ে আৰু কৰিয়ে দিওঁ আৰু তাৰপিছত সেই কিমান চেনি খালোঁ তাৰ মানে লাষ্টত আৰু ঘৰৰ পৰা চাই দিয়াই হ'লগৈ মানে এটা কথা কওঁ ইমান স্পষ্টবাদী মানুহ মই জীৱনত লগ পোৱা নাই একদম ডাইৰেক্ট কৈ দিছা অন কেমেৰা বহুত চেনি খালে বোলে এইফালে ভাল পালোঁ আৰু এইফালে এজনক ভাল লাগিল সেইফালে বাদ দিলোঁৱেই আৰু এইফালে আকৌ এজনে একচেপ্ট কৰিলে নহয় হ'ব মানে দুখ বুলিবলৈ নাথাকিলেগৈ আৰু এইফালে কেঞ্চেল হ'ল এইফালে আৰম্ভ হ'লেই নহয় দুখ নালাগে মানে নালাগে আৰু যে মোবাইলত নথলে আপুনি চাগে কিমানৰ পৰা ৰিচাৰ্জ ল'লে দেখা নাই আৰু ক'বলৈ নাই আৰু আমি দুইটা মাধ্যমে পাইছিলোঁ প্ৰথমে কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া চিঠি আছিলে তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিবলৈ গুৱাহাটীত আহিলোঁ তেতিয়া আকৌ মোবাইল প্ৰথম ওলাইছিলে ৰিলায়েন্সৰ প্ৰথম মিছ কলৰ দিন আছিলে ন মিছ কলৰ দিন আছিলে আৰু প্ৰথম ৰিলায়েন্সৰ এটা মোবাইল আহিছিলে আপোনাৰ মানে লাইফ টাইম টক টাইম বুলি সেইটোত কিনি লৈছিলোঁ তাৰপিছত এটকীয়া কইনছ মোৰ নামেই পৰি গৈছিলে এটকীয়া কইনছ ইমানে এটকীয়া কইনছৰ সন্মুখত মানে কথা পতা হয় দুইজনে সেয়াই আৰু ধুনীয়াকৈ চাগে ফ্ৰী হৈ মিছ কল এটা দিয়া যায় আৰু ন ইফালে অপেক্ষা কৰি থকা যায় হয় যেতিয়া দেৰি হয় কেতিয়াবা খং উঠে নাই মিছ কলটো মৰাৰ পিছত যেতিয়া দেৰি হয় ফোনটো আহোঁতে আমাৰ নাই কথা পতা হয় তেওঁ ৰৈয়ে থাকে বিয়াৰ মানে এসপ্তাহ আগত পলাই আহিছোঁ মানে মই এওঁৰ লগত মানে বিয়া ঠিক হ'ল ঠিক হোৱাৰ এসপ্তাহ আগত আপুনি পলাই আহিছে আপোনাৰ হাংগামা নহ'ল নে আকৌ হৈছিলে ৰ'ব আকৌ কৈ আছোঁ চেনি খাইছিলোঁ দেই বহুত চেনি খাইছিলোঁ প্ৰথমজনেতো চিঠিৰ মাজত মানে পইচা 100 টকা এটা ভৰাই দিছে ঘোচ দিছে মানে ভাল পাবই লাগিব ভাল পাবৰ কাৰণে ভাল পাবলৈ ঘোচ দিয়ে নেকি ভাল পাবলৈ তেতিয়া ঘোচ দিছে আৰু সেইটো ঘোচটো লৈ কি কৰিলে ঘোচটো লৈ মই কাক বেলেগ কোনোবা এগৰাকীক দিলোঁ দেই নহয় ঘোচটো লৈ আপুনি কি কৰিলে ৰেচপন্স দিলে মানে ভাল পাইছিলোঁ ইমান চিৰিয়াছ নহয় তাৰমানে ইমান চিৰিয়াছ নহয় তেতিয়া ইমান সৰু আছিলেতো তেহেঁতিও একেলগে এইটো ক্লাছ 9 মানতে হ'ব কিন্তু একেবাৰে লাষ্টত মানে এতিয়া যোনজনৰ আছোঁ আৰু তেওঁৰ লগতহে বিয়া হ'ল আৰু বাকী বহুত চেনি কিমান খালে 5-6 মান হ'ব দেই 5-6 মান হ'ব কিমান দিন থাকে সম্পৰ্কটো মানে চলাই থাকোঁ আৰু গোটেইকেইজনীকে চলাই থাকোঁ এতিয়া গোটেইকেইজন মানে সমানে চলাই থাকে সমানে চলাই থাকে এতিয়াতো চাগে চিঠি দিন কেতিয়াবা চিঠি আকৌ ৰিপ্লাই কৰোঁতে উল্টা পুল্টা হৈছিলে নেকি কেনেবাকৈ আগতে উল্টা পুল্টা নাই মানে স্কুলৰ পৰা লগ পাওঁতো স্কুলত পঢ়ি থকা ইজনৰ চিঠি সিজনলৈ যোৱা নাইতো নাই যোৱা আচ্ছা এতিয়া কেনেকুৱা চলিছে এতিয়া ভালেই চলিছে খুটখাট হয় নে কেতিয়াবা হয় আৰু সেইটো থাকিবই আৰু হ'লে ৰজা কোন হয় বাৰু ৰজা ময়ে হওঁ মই গম পাইছোঁ মই সেইকাৰণে সুধিছোঁ ঘৰতে থাকিবায়ে এ পদম ওলাই সোমাই ফুৰিবায়ে এ পদম ওলাই সোমাই ফুৰিবায়ে এ পদম সময় নোচাই লগামা হয় আপোনালোকে উপভোগ কৰিলে তেওঁলোকৰ বিহু নৃত্য সকলো ফালে তেওঁলোকৰ অৰ্হতা আছে আৰু যথেষ্ট ভাল লাগিল আজি তেওঁলোকৰ লগত এই অনুষ্ঠানটো আয়োজন কৰি যিহেতু মানে চেভ কৰিয়ে দিয়ে আৰু দিনত মানে মানুহবিলাক ইমানেই ব্যস্ত হৈ পৰিছে নিজৰ পৰিয়ালক লৈ ব্যস্ত হৈ পৰিছে আজি এওঁলোকক মই সেই অতীতলৈ লৈ গৈছোঁ কিছুমান কথা অতীতৰ কিছুমান কথা যেতিয়া ভবা হয় ভাবিলে মনটো এনেই ভাল লাগে